थोड़ा बुरा बात है। हाय बोल दो। हाय गाइस। बहुत बेया काम दे एबो नकरिब यार। आउ आउ चले गुसी গৈছিলো এই নাওটো বিচাৰি। हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ यूट्यूब চেনেললৈ আৰু যেটো আমি এতিয়া গৈ আছো ফটোশুট তো কত গৈ আছো আপোনালোকে চাই থাকক আৰু কোনে কোনে গৈ আছে আৰু যেটো বিহু বতৰ আৰু বিহু বতৰ বুলি ক'লে কেইটামান ফটোশুট হ'বই লাগে ৰিলস হ'বই লাগে হে বুলি আমি ওলাইছো কেইটামান ৰিলস বনাবলৈ ভন্টি আৰু মই আপোনালোকে সম্পূৰ্ণখিনি চাই থাকক মই ভাবিলো কি আগতীয়াকৈ কিবা এটা ভিডিও কৰি থম তো মই যেতিয়া ৰেডি সেডি হৈছিল তেতিয়া মই ভিডিও কৰিব নোৱাৰিলো কাৰণ মই অলপ ৰিলস বনাব আছিলে সেইটো কাৰণে মই ব্লগ ভিডিও কৰিব নোৱাৰিলো আৰু এয়া আমাৰ নাচনীজনী এয়া জাপি লৈ আহিছে এটা ওলাইছে এজনী বেছি ছাতি লৈ আহিছে তো কত গৈ আছো আপোনালোকে চাই থাকক ভিডিওটো বলক মোক যে লাজ লাগিছে দে লাজ লাগিছে तुम्हारा अकाउंट है ना इसलिए इधर से उधर लेने से फट जाता है ओ वो तो है क्या बोलते हैं यस यस के बारे नसनी नसनी ए जानी कलो अलग बिहु पिन्हा सिम्पलते ভাল লাগে নহয় गाइस यस यस ए जानी सिम्पलते মই এনেকা ফটোশুটে কৰিম বুলি ভাবিছিলো কিন্তু মই ৰিলস বনাম বুলি কেটামান এনেকা ড্ৰেছ আপ কৰিলো তো ভাবিলো মই ভাবিলো আকৌ চেঞ্জ কৰিম আকৌ চেঞ্জ কৰিলে আকৌ দেৰি হ'ব হে বুলি চেঞ্জ নকৰিলো এনেকা সিধা পিন্ধি আহি গলো তো কত গৈ আছো আপোনালোকে চাই থাকক দেই মই নাজানো কেছ মই আপোনালোকক কিবা এটা দেখাই আছো দেই এই ইয়াত দেখিছেনে স্কুলত বিহু হৈ আছে যিটো আমি ইয়াতে পঢ়া মই বহুত মিছ কৰিছো দেই যিহেতু আমাৰ টাইমত যে এনেকুৱা স্কুলত পতা নাছিলে বিহু হয় নাই ন সোণালী আমাৰ টাইমত এনেকৈ পতা নাছিলে বিহু एकदम चेंज हो गल आमार टाइमत एनेको एकোৱে কৰা নাছিলে বহুত মিস কৰিছো আৰু তো বলক আমি আগফালে আমাৰ লোকেশনত যাওঁ কত আমি ফটোশুট কৰিম যেটো মই কালি আহিছিলো এইফালে এটা ধুনিয়া বহুত ধুনিয়া হয় তো আপোনালোকে এইফালে আহিলে মানে মই কৈ দিও যদি মন চন বেয়া হয় যদি কিবা এটা হয় আহিকে ধুনিয়াকে বহিকে মন শান্তি কৰি যাব পাৰে বহুত ধুনিয়া হয় এইফালে আৰু যেটো এইফালে ইয়াত ৰাস্তা বনি গল যেটো ইয়াত ৰাস্তা নাছিলে ইমান অকণমানি এটা ৰাস্তা আছিলে এটা পুৰা ৰাস্তা হৈ গল এজনী ৰিলস বনাই আহিছে বনাই যাব লাগিব নহয় yes বনাই যাব লাগিব আৰু দেখিছেনে গাইছ ইমান ধুনীয়া আৰু আগফালে বহুত ধুনীয়া আছে চাই থাকক চাই কে বাগান चल भाजर जापानी खाए माई बापे कुदल मरा का तो हमको ये गाना तो नहीं मिला ना इसलिए हम नहीं बनाया तो मैं इनके ड्रेस अप आउट करी আহিম বুলি একো প্লেনিং নাছিলে মই এনেকৈ নৰ্মালি পিন্ধি ভাবিছিলোঁ বোলে কেইটামান ৰিলছ বনাম বুলি আগো আহি পেলাই আকৌ কোনে চেঞ্জ কৰি থাকিব চকুত এই ইমান ডাঙৰ জাপিটো লৈ আহিছোঁ মোৰ হাত বিষাই গাইছ আমি এতিয়া লোকেশনত পালো যত আমি ফটোশুট কৰিম বেছি দূৰ নহয় ঘৰ পা ইয়া দেখিছেনে এজনী দেখিছেনে এজনী ইয়াৰ পা কেনেকৈ সৰু বাচ্চা যেনেকৈ যে মানে খোজকাঢ়ি নহয় আৰু কেনেকৈ কৰি যায় যে এনেকৈ ঘৰি গৈছে এতিয়া মই কেনেকৈ যাম মই যাম সেইফালে দি যে এনেই মেখেলা চাদৰ পিন্ধিছোঁ তো ইয়া তো গাইছ মই আপোনালোকক দেখাই আছোঁ ক'ত গৈছোঁ এজনী গ'লে ৰিলছ বনাব লাগিলে মোক এৰি দিছে ইয়াত দেখিছেনে মই লাহে নামি যাম দেই কাৰণ মেখেলা চাদৰ পিন্ধিছোঁ ন ইয়াৰ পৰা এইজনীক দেখিছেনে এজনী আহিলে মোক এৰি আহি গৈছে এজনী হাৰামীজনী हमको छोड़ के आगे आए नीचे वीडियो बनाने के लिए क्या करेगा एकदम बहुत है एटिया केला गोली बोलो बोलेगा नहीं बोलो ना आपके सामने बोलने से अच्छा नहीं होता है ओ ऐसा क्या क्यों अच्छा बात ही है ना वो सब थोड़ा बुरा बात है
हाय बोल दो हाय गाइस कैसे हो एकदम सब लोग अच्छा है লোকেশ্যনটো বেয়া লাগিলে যিটো জাবৰা হৈ আছে তো আমি বেলেগ এটা লোকেশ্যনত গৈ আছোঁ ফটো মাৰিব চব লেতেৰা পেতেৰা কৰি গৈছে তো ইয়াত লেতেৰা তেনেকৈ পেলাই নাযাবচোন খিনিত এটা চালোঁ বিয়েৰ বটল আপোনালোকে খাইছে যদি খাওক না খাবলৈ মানা নহয় কিন্তু ভালকৈ এটা পেলাই যাওক এনেকৈ ৰাস্তাত পেলাই যাব কি লাগে একদম পোৱালি আহিলে গাইছ এটা কথা ক'ব বিচাৰিছোঁ এইবোৰ কি বস্তু এইবোৰ ষ্টাইলিছ এইটো এজনী ষ্টাইলিছ বাইদেউ একদম ষ্টাইলিছ মই আৰু সেইটো ছোৱালীটো ষ্টাইলিছে নহয় মই নহয় দেই এটা কথা ক'ব বিচাৰোঁ মই ৰিলছ টিলছ নবনাওঁ দেই এই গাইছ কি বুলি ভাবে নিজকে মানে কি বুলি কৈ দিছে আৰু মই ৰিলছ টিলছ নবনাওঁ মই ৰিলছ বনাব বেয়া পাওঁ এইবোৰ চাপৰি নিচিনা কৰি নাথাকোঁ মই দেই हम रील्स नहीं बनाता है इधर इधर जाएगा इधर ये छापड़ी काम लोग हम नहीं करता है छापड़ी काम यस चलो नीचे में जाओ नीचे में हम नीचे में ही हैं उधर का नीचे में उधर लेगा उधर उधर का नीचे में उधर चलो उधर उधर किधर जाना है किधर वो थोड़ा गाइस इमान लेतरा कोन बियर खाइছে তো খাইছে ইয়াত পেলাই যাব কি লাগে ঘৰ লৈ যাব ঘৰৰ চোতালত পেলাব গাইস শুনি লগ হে ভিডিওতে হয় গাইস নালি गाइस डायरेक्ट ডাইৰেক্ট কথা বিयर খাইছে ইমান ধুনীয়া হেতু বেয়া কৰি থৈছে কি মানুহবিলাক সেইবিলাক কাম ধাম নাই নেকি ইমান ধুনীয়াকৈ ৰাস্তা ৰাস্তা বনাই থৈছে ইমান ধুনীয়া পৰিৱেশটো বৰবাদ কৰি দিছে ইয়াত এইটো বহুত বেয়া কাম দেই এইবোৰ নকৰিব ইয়াত মই এফালে দি নামিম দেই ইমান ধুনীয়া পৰিৱেশটো বেয়া কৰি দিছে ইয়াত খাই বৈ পেলাই চেলাই ঘৰত লৈ যাব ঘৰৰ চোতালত আছে নহয় ঘৰৰ চোতালৰ আগফালে থৈ দিব এই বটলকেইটা ইয়াত পেলাই নাযাব আউ আউচ তো আমাৰ ইয়াত কেইটামান ফটোশ্বুট কৰা হৈ গ'ল এতিয়া আমি বেলেগ লোকেশ্যনত গৈ আছোঁ যিটো লোকেশ্যন আমি বিচাৰিছিলোঁ সেইটো লোকেশ্যন আমি পোৱা নাই বাট একো নাই চলিব ফটো তোলা হৈ গ'ল ৰিলছ বনোৱা হৈ গ'ল আমি গৈ আছোঁ এইজনী খাই খাই গৈ আছে লৈ আহিছিলে বোলে আৰু গৰমত অৱস্থা বেয়া হৈছে কালি গুচি গৈছিলোঁ এই নাওটো বিচাৰি বিচাৰি কিন্তু এইফালে আহিছিলে তাৰপিছত এইফালে ভিডিঅ' বনালোঁ আকৌ এই নাৱত ভিডিঅ' বনাম বুলি আহিলোঁ এতিয়া নাৱত ভিডিঅ' বনাম আমি এই নাওটো বিচাৰি 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 ফটো মাৰি ল'লোঁ গোটেই তিতি গ'লোঁ এজনীও তিতি গ'লে পূৰা মেৰা চেণ্ডেল কাহা হে আও পূৰা তিতিলোঁ দেই আমি পানীটো অলপ খাই লওঁ দেই তো গাইজ আমাৰ ভিডিঅ' চিডিঅ' বনাই অৱস্থা বেয়া হৈ গৈছে গোটেই দেখিছেনে মেখেলা চেখেলা তিতি অৱস্থা বেয়া তো আমি এতিয়া ঘৰলৈ যাওঁ তো গাইজ মই এতিয়া আহি পালোঁ আৰু দেখিছে মোৰ অৱস্থা একেবাৰে বেয়া যিটো ৰ'দ দিছে আৰু মই এতিয়া ফ্ৰেছ হৈ লওঁ আকৌ নতুন নতুন ভিডিঅ' লৈ লগ পাই আছোঁ আজিলৈ ইমানেই বাই বাই